আজি হৈছে দুৰ্গা দেৱীৰ বোধন। কালৰাত্ৰি পূজাটো হয়, ঠাই বিশেষে হয়, প্ৰত্যেক মণ্ডপত নহয়। মেইন পূজাই হৈছে সপ্তমী বিহিত পূজাখিনি দুৰ্গা দেৱীৰ মেইন দুৰ্গা। পুৰা একদম মা দুৰ্গাৰ ৰং চং কৰি পুৰা ক্লিয়াৰ। কালি হ'ল ষষ্ঠী পূজা, তাৰ কাৰণে অলপ দেখাই দিওঁ আৰু আপোনালোকক। কালিৰ পৰা পূজা আৰম্ভ হ'ব। এইফালে গণেশ বাবা আছে আৰু ইফালে ভগৱতী মহামায়া আৰু চাওঁতে আহি পেলাই মানে শাৰদীয় দুৰ্গোৎসৱ। আৰু অহাকালি হ'ল ষষ্ঠী পূজা। আৰু মই আহিছোঁ মানে আমাৰ ওচৰৰে পুৰোহিত এজনৰ পৰা গোটেইখিনি মানে আপোনালোকক জনাম মানে দুৰ্গা পূজাত ক'ত কি পূজা কৰিব লাগে, দুৰ্গা মাৰ বিষয়ে বহুত কথা জানিব পাৰিব। এই ভিডিঅ'টো শেষলৈ চাওক আপোনালোকে। আজি হৈছে দুৰ্গা দেৱীৰ বোধন। আজি পঞ্চমী ও ষষ্ঠী অৰ্থাৎ সায়ংকালে দুৰ্গা দেৱীৰ বোধন কৰ্মখিনি হয়। ষষ্ঠী বিহিত পূজা অৰ্থাৎ দুৰ্গা দেৱীৰ বোধন আজি এইখিনি সমাপ্ত। অহাকালি দুৰ্গা দেৱীৰ আমন্ত্ৰণ ও অধিবাস সন্ধ্যাকালে হ'ব। দেৱীক আমন্ত্ৰণ জনাব। দেৱীক আমন্ত্ৰণ। তাৰপিছত 12 তাৰিখে সপ্তমী পূজা। সপ্তমী পূজাত দেৱীৰ নৱবতিকা স্থাপিত আৰু শান্তি মহাসপ্তমী পূজা আৰম্ভ। তাৰপিছত হ'ব অষ্টমী পূজা, মহাষ্টমী। মহাষ্টমী পূজাত দেৱীৰ মেইন পূজা। অষ্টমী পূজাটো মেইন পূজা। সেইদিনা বলি বিধান, য'ত যেনেকৈ বলি বিধান হয় ঠিক তেনেকৈ বলি বিধানখিনি হয়। আৰু সেই অষ্টমী পূজাত এটা কিবাখিনিৰ পৰা দুটা নংলৈ সন্ধি পূজা অলপ হয়। অৰ্থাৎ মহাষ্টমী পূজা আৰু নৱমী পূজাৰ দুঃসংক্ৰান্তিৰ মাজত মহাষ্টমী পূজা আৰু নৱমী পূজাৰ দুই সংক্ৰান্তিৰ সময়খিনিত এই সন্ধি পূজাখিনি হয়। সেই সন্ধিত ক্ষণ বোলে সেইখিনি তাৰমানে অৰ্থাৎ কালী পূজাৰ নিচিনা বস্তু। তেনেকৈ তাৰপিছত গুচি গ'ল। গধূলি আৰতি হ'ল। আৰতি হোৱাৰ পিছত মহাষ্টমী পূজা শেষ। তাৰপিছত মহানৱমী পূজা। খুৰা, আপোনাক এটা প্ৰশ্ন কৰোঁ। মানে দুৰ্গা মাৰ মূৰ্তিবিলাক মণ্ডপত বহুত পূজা চাইছোঁ যোৱা বছৰ, কিন্তু মানে এনেকুৱা দেখা পায় কিছুমান জেগাত মণ্ডপত মানে ইমান ধুনীয়া দেখি প্ৰতিমাটো একদম জিলিকি থাকে এখন দুৰ্গাৰী, কিন্তু কিছুমান জেগাত মানে ইমান উজ্জ্বল দেখা নাপায়। ইয়াৰ কাৰণ কিবা আছে নেকি? তাৰ কাৰণ আছে। তাৰমানে যিবিলাক থানত দুৰ্গা মণ্ডপত বলি বিধান চলে, বলি বিধান চলা সেই দুৰ্গা মণ্ডপবিলাকত ৰংটো খুব উজ্জ্বল হয়, একদম খাওঁ মূৰ্তি ধৰি থাকে। আৰু যিবিলাকত বলি বিধান নাই সেইবিলাকত তাৰমানে উজ্জ্বলটো নৰ্মেল। ঠিক তেনেকুৱা বস্তুটো দুৰ্গাৰ ৰংটো সেইকাৰণে ঠাই বিশেষে পৰিৱৰ্তন। যিবিলাকত ফুল পূজা হয় সেইবিলাকত ৰংটো তাৰমানে নৰ্মেল। আৰু যিবিলাকত বলি বিধান হয়, মহ বলি, ছাগলী বলি, হাঁহ বলি, পাৰ বলি, সেইবিলাকত দুৰ্গাৰ ৰূপটো একদম খুব উজ্জ্বল হয়, উগ্ৰচণ্ডা প্ৰচণ্ডা, অৰ্থাৎ ধৰো অৱস্থা। ঠিক তেনেকুৱা হয়। আৰু এতিয়া মহিষাসুৰৰ এক বেগেট কাপোৰ কিয় থাকিল সেই কথাটো এটা কথা আছে। মহিষাসুৰৰ সেই এক বেগেট কাপোৰখিনি থকাৰ কথাটো হ'ল এইটোৱে লাজ নিবাৰণৰ কাৰণে সেই এক বেগেট কাপোৰৰ প্ৰয়োজন তেওঁ, কিন্তু সেইখিনিৰো দৰকাৰ নাই। তেওঁ অসুৰৰ কাপোৰৰ প্ৰয়োজন নাই। তেনেকুৱা ক্ষেত্ৰত এক বেগেট কাপোৰ অসুৰক দিয়া গৈছে। আৰু এতিয়া কাৰ্তিকৰ ৰংটো হ'ল ধোৱা ছাই বৰণীয়া ছালখন, পিন্ধা যিখন চেলেং কি বোলে ধুতি আৰু গাত লোৱা চেলেংখন ধোৱা ছাই বৰণীয়া।
হোৱা ছাই বৰণীয়া কিহৰ কাৰণে হ'ল? কাৰ্তিকৰ ৰূপটো অতি সুন্দৰ। যদি ভাল কাপোৰ পিন্ধে, ৰং বিৰং কাপোৰ পিন্ধে আৰু উজ্জ্বল হৈ যাব। ঠিক তেনেকুৱা ক্ষেত্ৰত কাৰ্তিকৰ কথাটো হ'ল এইটোৱে, তেওঁ যুদ্ধ বিগ্ৰহতহে ব্যস্ত। তেনেকুৱা ক্ষেত্ৰৰ কাৰণে কাৰ্তিকৰ কাপোৰখিনি হোৱা ছাই বৰণীয়া। এতিয়া দুৰ্গা পূজা আহিল, মাৰ পূজা, যাতে আমাৰ গোটাই ভাৰতবৰ্ষতে দুৰ্গা মায়ে অৰ্থাৎ বিপদ বিঘিনিৰ পৰা তেওঁ আমাক মুক্ত কৰি ৰাখে, সেইটোৱে মোৰ কামনা। আৰু এটা কথা লাষ্ট প্ৰশ্ন, মানে দুৰ্গা মা এইবাৰ কিহত আহিছে আৰু কিহত যাব? আৰু মানে শুনা পাওঁ কিছুমানত আহিলে ভাল আৰু কিছুমানত গ'লে বেয়া বুলি। দুৰ্গা আহিব ষষ্ঠীত আৰু হাতী আৰু যাব দোলাত। এতিয়া হয়তো হাতীত আহিলে বোলে বিৰাট ভাল শস্যপূৰ্ণ বসুন্ধৰা, দোলাত গ'লে মাৰি মৰত এনেকুৱা কিবা কিবি হৈ যায়। আৰু বহুত কথা জানিলোঁ খুৰাৰ পৰা, আৰু জানিব পাৰি ভাল লাগিল। আৰু আপোনালোকৰ যদি কোনোবাই দুৰ্গা মাৰ বিষয়ে বহুত জানিব বিচাৰি থাকে আৰু এই খুৰাৰ পৰা জানিব পাৰিব, যিহেতু আপোনাৰ পূজা এইবাৰ ক'ত আছে? মই কৌপাতিত আৰু এই AP বেটেলিয়ান কেম্পত সজুৱাতি। আৰু যদি কোনোবাই এই খুৰাজনক লগ ধৰিব লগ পাব বিচাৰে, তেতিয়া লগ পাব, তাতে পূজা মণ্ডপতে থাকিব আৰু কিছুমান নজনা কথা সুধি ল'ব পাৰিব। সেনেকুৱা আৰু বহুত কথা জানিব পাৰিলোঁ। আৰু খুৰাক যদি কিবা কাৰণত যদি আপোনাৰ ঘৰত বিচাৰে, ধৰক কিবা পূজা হওক, নাৰায়ণ পূজা হওক, মনসা পূজা হওক, অন্যান্য যিকোনো পূজা আপুনি কৰে না, মৰা কাজৰ বাহিৰে সকলো পূজাই কৰে, আপোনালোকে পাব। মই কণ্টেক্ট নাম্বাৰটো দি দিম ডেছক্ৰিপশ্যনত। আপোনালোকে বিচাৰিলে খুৰাক যেতিয়া হ'লেও পাব। খালি দৰঙৰ ভিতৰতে যায় না, বাহিৰতো যাব নেকি? অল অসমতে যাব তাৰমানে। আৰু বহুতখিনি কথা জানিলোঁ খুৰাৰ পৰা, আৰু জানিব পাৰি বহুত ভাল লাগিল। আৰু এই ফুলটো ফুলিলে মানে পূজা লাগে। এই দেখিছে নাই কি ধুনীয়াকৈ লাগে। মানে এই ফুলটো মানে যেতিয়া ফুলে, ধৰ কাহি ফুল বা কহুৱা ফুল, এইবিলাক মানে তেতিয়া পূজাৰ বতৰ শাৰদীয় দুৰ্গোৎসৱৰ মানে আগজননী দিয়ে আৰু এইবিলাক ফুলে। মানে এইবিলাক ফুল মই বিৰাট ভাল পাওঁ, সেয়ে এটা ভিডিঅ'ৰ মাজত দেখাই দিলোঁ আপোনালোকক। আৰু মলত এইবিলাক চাওকচোন, ফুল চাৱা মানুহ কিমান আছে। কালিৰ পৰা ষষ্ঠী পূজা, মই আছোঁ মানে আমাৰ ঘোঁৰাবান্ধাৰ দুৰ্গা মন্দিৰত। আৰু আপোনালোকক দেখাবলৈ পাই সুখী হৈছোঁ, মানে পূৰা একদম মা দুৰ্গাৰ ৰং চং কৰি পূৰা ক্লিয়াৰ। কালি হ'ল ষষ্ঠী পূজা, তাৰ কাৰণে অলপ দেখাই দিওঁ আৰু আপোনালোকক। এইফালে মা দুৰ্গা পূৰা ৰেডি হৈ আছে, আৰু কালিৰ পৰা পূজা আৰম্ভ হ'ব। এইফালে গণেশ বাবা আছে, আৰু ইফালৰতো এইটো কি মূৰ্তি দাদা? এইফালে গণেশৰ কাষততো এইটো সৰস্বতী, এইটো হ'ল মা দুৰ্গা, আৰু ইফালে এইটো লক্ষী, আৰু এইটো কাৰ্তিক। চাওক তাৰমানে পূৰা ৰেডি আৰু নে কি? মানে পূজা কেতিয়াৰ পৰা আৰম্ভ হ'ব? কালি 4টা বজাৰ পৰা আৰম্ভ পূজা। মই মানে যোৱাবাৰো আহিছিলোঁ ইয়াতে, আহি পেলাই ভিডিঅ' চিডিঅ' বনাইছিলোঁ, মানে মহালয়াৰ দিনাই আহিছিলোঁ। কিন্তু এইবাৰ মহালয়াৰ দিনা আমি নাথাকিলোঁ, মানে জুবিনদাৰ যিহেতু আমাৰ মাজত নাই, আমি গুৱাহাটীত আছিলোঁ। এয়া এইফালে পূৰা সজোৱা হৈছে, মা দুৰ্গা পূৰা ক্লিয়াৰ ৰেডি হৈ আছে। কালিৰ পৰা ষষ্ঠী পূজা আৰম্ভ হ'ব। মানে ঠায়ে ঠায়ে দুৰ্গা মণ্ডপবিলাকত পূজা আৰম্ভ হ'ব, আৰু আপোনালোক আহিব, দেখাই দিলোঁ আৰু পৰিৱেশ অলপ।